সাবস্ক্ৰাইবাৰ বহুত হ'ল দে ক'ব নাজানো মই ভিডিঅ' এটা বনাইছোঁ দেই নমস্কাৰ মিছেছ মননি ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এয়া মোৰ ভিডিঅ'ত কোন ওলাইছে দেখিছেনে মানে আজি মোৰ মানুহজন হয় ৰাতিপুৱাই আহি পালেহি ৰাতিপুৱা মানে একদম 3টা বজাতে পাইছে সেইকাৰণে ভিডিঅ' চিডিঅ' বনাবলৈ নহ'লে আৰু এতিয়া এফালে আমি ফুৰিবলৈ বুলি আহিলোঁ ফুৰিবলৈ নহয় আৰু ল'ৰাটো য়োগা কম্পিটিশ্যন আছে সেইবাবে ওলাই আহিবলগীয়া হ'ল আৰু আপোনালোকক দেখাই থাকিম কম্পিটিশ্যনত কি হয় কি নহয় সিহঁতি শিকিছেহে মানে প্ৰাইজ বুজলৈ আশা নাই আৰু এনেই লৈ আহিছোঁ অকণমান অভিজ্ঞতা এটা হওক বুলি আৰু কি হয় কি নহয় আপোনালোকক সকলোখিনি দেখাই থাকিম চাই থাকিব শেষলৈকে ভিডিঅ'টি আৰু সেই তুমি কিবা এটা কৈ দিয়াচোন মোৰ ছাবস্ক্ৰাইবাৰ এটা ধুনীয়াকৈ ক'ব জানো ভিডিঅ'টোত মই আপোনালোকক আৰু কি দেখাম জানে নাই মানে এওঁ এতিয়া মোলৈ কি আনিছে সেইবোৰ দেখাম মই বেগ চেগ একো খোলাই নাই তেনেকৈ থৈ পেলাই মানে লৰালৈকে ওলাই আহিছোঁ সেয়া 3টা বজাত আহি পাইছেহি চিধা মানে অকণমান আৰু আৰাম কৰিছে তাৰপৰা ভাত পানী বনাই মেলি খাই বৈ চিধা আহিছোঁ আৰু বেগ চেগ একোৱে খোলা নাই যেনে বস্তু তেনেকৈ আছে আৰু ইয়াৰ পৰা গৈহে মানে বেগ চেগ খুলিম আৰু সেইখিনি আপোনালোকে একদম লাষ্টত দেখি থাকিব সেইটো কাৰণে চাই থাকিব শেষলৈকে ভিডিঅ'টো দেই আমাৰ লগত এয়া আহিছে বৌ দুগৰাকী আহিছে এয়া টিকলা কেইটা আহিছে কিছুমান কিবা এটা কৈ দিয়া আজি য়োগা কৰিবাগে নে পাৰিবা না কৰিব পাৰিবা এতিয়া পজিৰ পপক চাই থাকক আপোনালোকে বৰ ভাল পায় নহয় মোক আকৌ ভাল চাল নাপায় কেলৈ ভাল পায় মোক অকণ ভাল চাল পাব পজিৰ পপক যেনেকৈ পায় ভাল চাল পাব আৰু মানে লাইক কমেণ্ট কৰিব সেইটোৱে ভাল পাওঁ ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব সেইটোতো আছে আৰু এইখিনিতে কৈ দিছোঁ আমাৰ য়োগা মানে কম্পিটিশ্যনটো ক'ত আছে কালুগাঁও হাই ছেকেণ্ডেৰীখনত সেইখন বজাৰখন পাৰ হ'ব লাগিব আজি মানে আমি প্ৰথম আহিছোঁ এই কালুগাঁৱলৈ আমাৰ শিৱসাগৰতে আছে আমি চিনি তিনি নাপাওঁ নহয় একদম মানুহক সুধি আহিছোঁ অঁ ইয়াতে পালোহি মানে ন অঁ এইখন কালুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এয়া আমি আহি পাই গ'লো এয়া হোৱা নাই আৰু অঁ হয় নি য়োগাৰ কম্পিটিশ্যনটো হোৱাৰ আগতে অলপ ডেমো দেখাই ল'লে ইমান ধুনীয়াকৈ আপোনালোকেও চাই লওকচোন অকণমান ভাল লাগিব লৈ আমাৰ ঋষভত সাজু হৈছে কম্পিটিশ্যনলৈ 0 to 9 ইয়াৰ্ছলৈকে ঋষভে কৰা আসন দুটিমান আপোনালোককো দেখালোঁ আমাৰ ঋষভে অকল প্ৰতিযোগিতাত অংশগ্ৰহণে কৰিলে দেই ফলাফলটো মানে ভাল নহ'লে আৰু ফলাফলটো আমি আশাও কৰা নাছিলোঁ বাৰু আৰু য়োগাৰ পৰা আমি আহি মানে একদম মজাছে পাই গ'লোহি আজি ইমান গৰম ভিডিঅ' চিডিঅ' পাছত আৰু একো নবনালোঁ যি অকণমান বনাইছোঁ আপোনালোকক সেইখিনি দেখালোৱে আৰু চকলেট খাই বহু নাই হা চকলেট আনিলে নি তোমালৈ দেউতাই কেনেকুৱা চকলেট বহি লৈ পূৰা দি দিছে একদম আৰু এইটো বেগত আছে একদম মোৰ ভাগৰ মেইন বস্তুটো লাইটটো লগাই লৈ তেতিয়াহে ধুনীয়া আহিছে এইবোৰ আৰু চাবোন চাৰ্ফ এইবোৰ কিবা কিবি আপোনালোকক মই অকল মাত্ৰ এই আপেলৰ পেটিটো খুলি পেলাই দেখাম আৰু কেনেকুৱানো আপেল আহিছে আপোনালোকে দেখিব আৰু যিসকল আমাৰ ওচৰে পাজৰে আছে তেওঁলোকে আহিব পাৰে দেই খাবলৈ কাশ্মীৰৰ আপেল আৰু ভালবোৰ বাচি থৈ দিয়া দেই কেইটা বেয়া ওলালে হৈছে আমি ইয়াত 4টা আৰু তলত থাকিবও পাৰে বেয়া 5টা লাহে দেখা এই আমাৰ আপেল ভগোৱা মানুহ এইটো আপেলৰ মালিক নি তুমি এতিয়া হা আপেলৰ মালিক কিবা বেয়া হৈছে দেই অঁ এইটো থৈ কাটি খাব পাব
অকণমান দামীটো সেইটো পটককৈ নহয় আৰু নাই শেষে হয় এইকেইটা কালে হ'ব হয় মই খাওঁতে শেষ হ'ব হা তুমি খাবা অঁ বাৰু দুইটাই মিলি খাই পেলাম আৰু ন আৰু এয়া আমি আপেল খাই আছোঁ মজা আছে বৰ ধুনীয়া ন মজা কিমান টেষ্টি আছে আৰু যিসকল আমাৰ ওচৰে পাঁজৰে আছে আপেল খাবলৈ আহি যাওক সকলো আহিব দেই আপোনালোকৰ আপেলকেইটা দেখাবলৈ বুলিয়ে ভিডিঅ'টো কৰিছিলোঁ আৰু আৰু একো ক'ব নাই এতিয়া মই আপেল খাই থাকোঁ আমি খাই থাকোঁ আপোনালোকক মই আপেল খাবলৈ আহিব কৈ আছোঁ হয় কিন্তু মানে মই ভিডিঅ' এডিট কৰি দিওঁতে মেলোঁতে কিমান দিন হয় ঠিকনা নাই তেতিয়া কিন্তু শেষ হ'লে মোৰ গাত একো দায় দুখ নাই দেই মই ভিডিঅ'টো বনাইছোঁ কিমান দিনত দিব পাৰোঁ তাৰো ঠিকনা নাই ল'ৰা আমাক নহয় জানো সেইকাৰণে বেয়া চেয়া নাপাব আৰু খাবলৈ নাপালেও দে বাৰু ময়ো শিকিছোঁ নতুনকৈ দে বাৰুটো ক'বলৈ কোনোবাই চায়ে বা